নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া আমি ওলাই মেলি আজৰি, মই ওলাইছোঁ গুডু আৰু পিকু। আমি এটা মানে জেগালৈ যাম, আপোনালোককো লৈ যাম। সন্ধিয়া ওলাইছোঁ আমি, এতিয়া 5:30 বাজিছে। আৰু মই পিন্ধি লৈছোঁ মেখেলা চাদৰ। আজি মেখেলা চাদৰ পিন্ধিয়ে যাওঁ, আৰু মেখেলা চাদৰ পিন্ধা দেখি গমেই পাইছে চাগে মানে কেনেকুৱা জেগাত যাম। আৰু সন্ধিয়াখিনি সময়ত ওলাইছোঁ যেতিয়া, আৰু তাত গৈ আপোনালোকক দেখাম। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আগতে বাৰু আমি গৈছোঁ, তথাপিও আজি আপোনালোকক লৈ যাম লগত দেখাবলৈ। মাহঁত আহিছিলে, মাহঁতক দেখাবলৈ লৈ গৈছিলোঁ। আৰু এইটো সময় তাত গ'লে বহুত ভাল লাগে, একদম মনটো শান্তি লাগি যায় সন্ধিয়াখিনি সময়ত। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ, দেখাই যাম আপোনালোকক সকলো। আৰু এতিয়া অলা মাতিছোঁ আমি। অলা আহিবলৈ অকণমান টাইম লাগিব, আহি আছে, ভিৰ লাগিছে আজি বহুত, মানে এইটো সময়ত বহুত ভিৰ লাগে, সেইটো কাৰণে অকণমান দেৰি হৈছে। আহি পাব, এতিয়া আমি তলত যাম। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই যাওঁ তেনেহ'লে। শেষত কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব ন গুডু? ওলা, এয়া আমাৰ গুডু বেটা ওলাই মেলি আজৰি ন। আমি এতিয়া ওলাইছোঁ, গাড়ী আহি পালেহি। আহি পাই গ'লোঁ, এতিয়া সোমাম আৰু ভিতৰত। আৰু মই লৈ ল'লোঁ গামোচাখনো। আৰু মন্দিৰলৈ আহিছোঁ যেতিয়া গামোচাখন ল'লে ভাল লাগে, সেইটো কাৰণে মই গামোচা ঘৰৰ পৰা লৈ আহিছোঁ। আৰু এতিয়া মই এয়া চাওক, আহিছোঁ আমি JK টেম্পল, কানপুৰতে আছে। আৰু এয়া হ'ল ৰাধা কৃষ্ণ মন্দিৰ। আমি আগতে আহিছোঁ, কৈছিলোঁ মই। এয়া চাওক, ইমান ধুনীয়া লাগিছে। আমি এতিয়া গেটতে সোমাইছোঁ, আৰু গেটত পাইছোঁহি। এতিয়া ভিতৰলৈ সোমাই যাম, দেখাম আপোনালোককো। ঠিক আছে, ভিডিঅ'টো এনজয় কৰিব। মই ট্ৰাইপডডাল লৈ আহিছিলোঁ, গেটত লৈ ল'লে সোমাব নিদিয়ে বোলে ভিতৰত। এতিয়া ভালকৈ বেক কেমেৰা কৰি দেখাম দেই আপোনালোকক। আগফালে যোৱাই নাই, গৈ আছোঁ আগফালে। কিন্তু এটা কথা, ইয়াত মন্দিৰৰ ভিতৰত কেমেৰা নিব নিদিয়ে ন, মোবাইল? মন্দিৰৰ ভিতৰত মোবাইল নিবলৈ নিদিয়ে, মোবাইলটো ৰাখি থ'ব দিয়ে। নহ'লে বাহিৰত যদি কোনোবা ৰৈ থাকে নিজৰ ঘৰৰ মানুহ, তেতিয়া মোবাইলটো মানে দি থৈ যাব লাগে। মই আগতে আহিছিলোঁ যে, তেতিয়া মানে মোবাইল নিব নিদিয়ে। এয়া চাওক, ইমান ধুনীয়া লাগিছে। আমি এতিয়া আগফালে গৈ আছোঁ, এইটো পিছফালটো হয়। এয়া গুডু খোজকাঢ়ি পিকু আৰু মোৰ ড্ৰেছটো অকণমান আজি মেচিং হ'ল, নহ'লে আমাৰ মেচিং নহয় বাৰু ইমান। এয়া গুডু, মোৰ হাতখন বিষাইছে, মানে ট্ৰাইপডটো লৈ আহিছোঁ, নিদিলে আনিবলৈ। বহুত ডাঙৰ হয়। এয়া গোটেই সৰু মই জুম কৰি দেখাম দেই। এইবিলাক চব পাৰ হয়, এইবিলাক গোটেই পাৰই পাৰ। চব ওপৰত থাকে, ৰাতি হ'লে আহে চাগে, দিনত এইবিলাক চব পাৰ। এইবোৰ যে দেখিছে, এইবিলাক চব পাৰ। আৰু আগফালৰ ভিউটো এয়া ধুনীয়া লাগে। ইয়াতো এটা পুখুৰী দিছে, বহি আছে মানুহ বহুত আছে দেই আজি। এয়া হ'ল আগফালৰ মন্দিৰ ভাগ। আৰু ইয়াতে মন্দিৰৰ ভিতৰলৈ গ'লে জোতা চেণ্ডেলবিলাক ইয়াত ভৰাই দিব লাগে। ইয়াত পইচা দিব লাগে ন? নালাগে? ইয়াতে জোতা চেণ্ডেলবিলাক ভৰাই দিব লাগে। কিছুমানে বাহিৰতো থৈছে।
আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া লাগিছে। এয়া মন্দিৰৰ ভিতৰলৈ যাম, সেইটো কাৰণে আমি চেণ্ডেল খুলি লওঁ ইয়াতে। কোনোবাই খুলিলে পিকু হেৰাই যাব। সেইটো চেণ্ডেল খুলি লওঁ, তাৰপিছত মন্দিৰৰ ভিতৰলৈ যাম। আজি যদি মোবাইল নিবলৈ দিয়ে ভালেই হ'ব, তেনেহ'লে ভিডিঅ' অকণমান কৰিব পাৰিম, আপোনালোককো দেখাব পাৰিম। ঠিক আছে, চেণ্ডেলযোৰ থৈ যাওঁ। এতিয়া আমি মন্দিৰৰ ওপৰলৈ আহিছোঁ। আজি ভাগ্য ভাল, মোবাইলটো দিছে আনিবলৈ, সেইটো কাৰণে ভাল লাগিছে। আমি দুদিন আহিলোঁ, এটা দিনো আমাক মোবাইল দিয়া নাই, আজি দিছে। এয়া মন্দিৰৰ ওপৰলৈ আহিলোঁ। ক'ত গ'ল ইহঁত? এয়া আজি ভাগ্য ভাল ন, মোবাইলটো আনিব দিছে। আনকালে মোবাইল আনিব নিদিয়ে, আমি মোবাইল আনিবই নোৱাৰোঁ। এতিয়া আপোনালোকক ওচৰৰ পৰা ধুনীয়াকৈ দেখাম। এয়া বহুত মানুহ আছে। 7টা বজাত আৰতি হ'ব আৰু মন্দিৰৰ বাহিৰত। আমাৰ তাত মানে ডিব্ৰুগড় যিটো জগন্নাথ মন্দিৰ আছে, অকণমান মানে তেনেকুৱা এনেকৈ মানুহ চানুহ বহিবলৈ জেগা দিছে। আজি বহুত মানুহ আছে। ভিতৰৰ পৰা আহিলোঁ, পূজা কৰি ল'লোঁ, এনেই সেৱাক আহিলোঁ। ইয়াত ধূপ চাকি একো জ্বলাব নিদিয়ে। আৰু মন্দিৰৰ ভিতৰলৈ যেতিয়া সোমাই গৈছিলোঁ, মোবাইলটো ছুইচ অফ কৰিব দিলে, ফ্লাইট মোডো হ'ব নিদিয়ে। সেইটো কাৰণে মই একো ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিতৰত। আৰু এতিয়া আহিলোঁ আমি বাহিৰত, আৰু ইমান ধুনীয়া এটা দৃশ্য এতিয়া ষ্টাৰ্ট হৈছে। এয়া চব কিমান ধুনীয়া মিউজিক দি পিনে পানীৰ পৰা ডিজাইন দিয়ে, বিৰাট ধুনীয়া লাগে। ভালকৈ দেখাই আছোঁ ৰ'ব।
মাৰি লওঁ। এফালে এনেকুৱা এটা দিছে আৰু ইফালে দিছে দুটা চাইডে দুটা। পুলিচে খেদাব অকলে। এতিয়া ভিতৰত হৈ আছে আৰতি, 7টা বজাত আৰতি হয়। আপোনালোকক মই বাহিৰৰ পৰাহে দেখাব পাৰিম অকণমান, কাৰণ কেলৈ গোটেই ইয়াত পুলিচবিলাক ৰৈ আছে, গাৰ্ডবিলাক নিদিয়ে, মোবাইল নিবই নিদিয়ে। ভিতৰত আৰতি হৈ আছে। এতিয়া মানুহবিলাক বাহিৰত নাই, চব ভিতৰলৈ গৈছে আৰু। দেখাব পৰা হ'লে ভাল আছিলে, কিন্তু উপায় নাই, ভিতৰত যাবই নিদিয়ে। এয়া বহুত মানুহ আছে ভিতৰত, এয়া দেখিছে নহয়, ৰৈ আছে। মোবাইল চুইচ অফ চিঞৰি আছে। এয়া চব মানুহ ভিতৰত বহুত আছে। যাবা নেকি তোমালোকে? গৈ আহা, মই বাহিৰতে থাকিম, মোবাইল নিব নিদিয়ে। কেনেকৈ চেক কৰি আছে দেখিছে? হৈ যাব। আৰু এতিয়া ইয়াত মানুহবিলাক চব খালী, চব মন্দিৰৰ ভিতৰলৈ গৈছে। এতিয়া আমি তললৈ নামি আহিলোঁ। এয়া তলৰ পৰাহে ধুনীয়াকৈ মন্দিৰ ভাগ দেখে। এয়া চব ইমান ধুনীয়া লাগিছে। এয়া এতিয়া চব মানুহবোৰ ভিতৰলৈ গ'লগৈ আৰু ইমান ধুনীয়া লাগিছে। চেণ্ডেলযোৰ পিন্ধি লওঁগৈ, তাৰ পাছৰখিনি দেখাই আছোঁ ৰ'ব। চেণ্ডেল পিন্ধিবা নাই এতিয়া? এয়া আমি চেণ্ডেল ল'বলৈ গৈ আছোঁ, তাত চেণ্ডেল থৈ দিছিলোঁ যে। ইয়াতে ৰাখি থৈছে আমাৰ চেণ্ডেলকেইযোৰ। এয়া চব ইমান ধুনীয়াকৈ ৰাখি থৈছে। এনেকৈ ৰাখিলে যে নেহেৰাই, সেইটো কাৰণে ভাল। তুমি পইচা দিব লাগিব নি? অঁ, পইচা দিব নালাগে। চব ইমান ধুনীয়াকৈ মানে বেলেগৰ চেণ্ডেল জোতা কেনেকৈ চুই পিনে ভিতৰত থৈছে। এয়া মই চেণ্ডেল পিন্ধি ল'লোঁ। বুধু পাৰিবানে? অঁ, পিন্ধি লোৱা। বাহিৰতো আমি এতিয়া যাওঁগৈ আৰু ভালকৈ পূজা চূজা সেৱা চেৱা কৰি ল'লোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ, দেৰি হৈ যাব নহ'লে। বাহিৰত কিবা এটা খাম আৰু ন, কিবা কিবি ওলাই আছে। কি ক'ম আৰু, ফুচকা আৰু আলু টিক্কি কিবা এটা খাই লওঁ বাহিৰত। আৰু আমি যে ৰাধা কৃষ্ণ মন্দিৰত আমি দুটাই বিয়া নপতাৰ পৰাই গৈ আছোঁ ন, বহুত ভাল লাগে। তুমি মাছ খোলাচোন। আমি যে বিয়া নোহোৱাৰ পৰাই ৰাধাকৃষ্ণ মন্দিৰলৈ যাওঁ, আৰু বিৰাট ভাল লাগে ৰাধাকৃষ্ণ মন্দিৰ। আৰু ইয়াত আমি কেইবাবাৰো হ'ল অহা, আৰু আহিবলৈ মন আছে। আৰু এবাৰমান আহিম, ঘৰ যোৱাৰ আগতহে লাষ্ট এবাৰ। বিৰাট ভাল লাগে আমাৰ ৰাধাকৃষ্ণ মন্দিৰলৈ আহি। সঁচাকৈ মনটো কিবা মানে শান্তি লাগে ইয়াত আহি, পূজা কৰিও মানে সেৱা কৰিও বহুত ভাল লাগে। হা, আমাৰ ইয়াৰো ভাল লাগিলে, তোমাৰো ভাল লাগিলে। এবাৰ পোহৰ পৰিছে, কোৱাচোন কেনেকুৱা লাগিলে? হা, বহুত ভাল। কি বুলি পূজা কৰিলা ভগৱানৰ ওচৰত? কি ভালকৈ জুইছে কোৱা? অ', ভালকৈ পঢ়া শুনা কৰিব লাগিব বুলি বোলে পূজা কৰিলে বোলে ভগৱানৰ ওচৰত। ইমান জনা হ'ল। এতিয়া আমি তাক কোনোদিনে একো শিকোৱা নাই আজিলৈকে, ভগৱানৰ ওচৰত কি পূজা কৰিব লাগে সি নিজে গম পাইছে। আৰু সেইদিনাখন যেতিয়া বাপেকে কেণ্ডেল উৰুৱাইছিলে ওপৰত, তেতিয়া মই ক'লোঁ কিবা উইচ বিচাৰাচোন ভগৱানক। তেতিয়া ক'লে কি বোলে পাপাই বোলে জল্দি ভাল হৈ যাব লাগে ভৰিটো। আৰু আজি কৈছে কি পঢ়া শুনাত কি পঢ়া শুনা ভাল হ'ব লাগে। ঠিক আছে, এতিয়া আমি যাবলৈ লৈছোঁ। বাহিৰত কিবা এটা খাম, আৰু কি খাওঁ দেখাম আপোনালোকক। একেবাৰে বাহিৰত আহিব লৈছোঁ, গেট পাবই হৈছোঁ। গুচি আহিলোঁ আৰু এতিয়া বন্ধ কৰিব ন, কেইটা বজাত? 8:30-8টামান বজাত বন্ধে কৰি দিব। আমি তাৰ আগতে ওলাই আহিছোঁ, কাৰণ বহুত ভিৰ ভাৰ হ'ব। ইয়াত যে গোটেই আন্ধাৰ, এডোখৰত লাইট নাই।
আমি আহি ঘৰ পাই গ'লোঁ আৰু পায়ো গা পা ধুই মেলি আজৰি হৈ ল'লোঁ চাফ চিকুণ হৈ ল'লোঁ কাৰণ বহুত ধূলি ৰাস্তাত যাওঁতেও অ'টত গৈছিলোঁ আহোঁতেও অ'টত আহিছিলোঁ অ'টত আহিলে অকণ ধূলি সোমাই সেইটো কাৰণে গা পা ধুই ল'লোঁ আৰু এয়া দেখিছে বেডশ্বীট লগাই থৈছোঁ মই পৰ্দা চৰ্দা চব খুলি মেলি আজৰি হৈ ল'লোঁ কাৰণ আমি কোৱাৰ্টাৰ খালী কৰি গৈ আছোঁ কালিলৈ যাম দিনৰ চাগে 1-1:30 বজাত গাড়ী পঠিয়াব বস্তু মানে উঠাবৰ কাৰণে বস্তু নিব লাগিব যে সেইটো কাৰণে মই পৰ্দা চৰ্দা চব খুলি ল'লোঁ ধুই ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ ভাল লাগিলে মন্দিৰলৈ গ'লোঁ কাইলৈ নতুন ঘৰলৈ যাম মানে সেৱা কৰি আহিলোঁ তাতে যাম যিহেতু সেইটো কাৰণে আপোনালোককো দেখালোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে প্লিজ জনাব কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ঠিক আছে আজিলৈ বাই বাই গুড নাইট